हेलो गाइज वेलकम टू माय चैनल डेली लाइफ मैं सैनिकर मोर चैनलटुले आपलोक स्वागतम जनाइছো। इया बर्तमान आबेलिर समय आरो सकलोरे आबेली किबा নহয় किबा चाहर लगत ভাল बस्तु खाबले मन जाय आरो बिखेखके फास्ट फूड मोर फास्ट फूड बहुत बेसी फेवरेट হয় जेहेतुके इटा लकडाउनर समय আছে बाहिरत गई खाबो নোৱাৰো बाहिरर পৰা আনিবও নোৱাৰো ইতে কি কৰা যায় ককচোন। फास्ट फूड सकलोरे फेवरेट है ने जार जार फास्ट फूड फेवरेट प्लीज মোক कमेंट কৰি ক'বচোন। এতিয়া বাৰু কি খোৱা যায় ককচোন। মই ভাবিছোঁ ঘৰতে কিবা এটা বনাই খাব লাগিব বাহিৰতো আনিবলৈ নাই সেয়ে মই ভাবিছোঁ ঘৰতে কিবা এটা বনাই খাওঁ আৰু মই এতিয়া বনাম বুলি ভাবিছোঁ আলু চপ আৰু আলু চপ মোৰ বহুত বেছি ফেভৰেট হয় আৰু কাৰ কাৰ আলু চপ ফেভৰেট মোক ক'ব আৰু যিহেতুকে মই আলু চপটো বনাই আছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ মই কেনেকৈ বনালোঁ। তেতিয়াহ'লে ভিডিঅ'টো ভালকৈ চাব শেষলৈকে আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে আহকচোন চাওঁ মই কেনেকৈ বনালোঁ আলু চপটো। আলুৰ চপটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব পিঁয়াজ জলকীয়া ধনিয়া যিখিনি মই মিহি মিহিকৈ সৰু সৰুকৈ কাটি লৈছোঁ তাৰ লগতে লাগিব ধনিয়া গুড়ি আৰু জিৰাৰ গুড়ি আৰু প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি আৰু আমাক লাগিব সিজাই লোৱা আলু মই 3টা আলু ইয়াতে সিজাই লৈছোঁ আৰু আমাক লাগিব ইফালে বেচন। আপোনালোকে প্ৰয়োজন অনুসৰি বেচন ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি আলুখিনি ভালদৰে পিটিকি ল'ম। মন কৰিব যাতে আলুখিনি গোটা হৈ নাথাকে ভালদৰে আপোনালোকে আলুখিনি সানি ল'ব। এতিয়া মই প্লেটখনত লোৱা সকলোবোৰ সামগ্ৰী এবিধ এবিধকৈ আলুখিনিৰ সৈতে ভালদৰে মিক্স কৰি যাম। কেঁচা ধনিয়াৰ গুড়ি দি লৈছোঁ। নেক্সট এবাৰ দিম জিৰাৰ গুড়ি। নেক্সট কাটি লোৱা পিঁয়াজখিনি মন কৰিব পিঁয়াজখিনি যাতে মিহি হয় কাটোতে। নেক্সট জলকীয়া কাটি লোৱা জলকীয়া আৰু প্ৰয়োজন অনুসৰি হালধি আৰু নিমখ। এতিয়া আমি এইখিনি ভালদৰে সানি লৈ আলুখিনি এটা শ্বেপত আমি কৰি লওঁ। মই ইয়াতে দীঘল দীঘলকৈ কৰি লৈছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে গোল কৰি বল বনায়ো ল'ব পাৰে। মই ইয়াতে দীঘলকৈ ৰাখিছোঁ আলুৰ শ্বেপটো। প্ৰায় এনেকুৱা ধৰণে মই আলুখিনি শ্বেপ দি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। মোৰ বাৰু প্ৰথমতে ছটাখিনি দেখুৱাবলৈ ৰৈ গ'ল কিন্তু এতিয়া আমাক বেচনৰ ঘোলটো তৈয়াৰ কৰিবলৈ লাগিব অকণমান ছ'ডা যাতে আমাৰ আলুৰ চপটো ধুনীয়াকৈ ফুলি উঠে ধুনীয়া ছফ্ট হয়। সেইবাবে মই বেচনখিনিৰ সৈতে অকণমান ছ'ডা মিক্স কৰি দিছোঁ। আকৌ ছ'ডাৰ লগতে মই বেচনৰ লগত হালধি নিমখ আৰু পানী মিক্স কৰি ভালদৰে ঘোলটি বনাই ল'ম। আলুখিনি বেচনখিনিৰ ওপৰত ভালদৰে লগাই লৈ মন কৰিব যাতে বেচনখিনি চাৰিওফালে লাগি যায় আলুখিনিত ভালদৰে আপোনালোকে লগাই ল'ব। এতিয়া আলুখিনি আমি ফ্ৰাই কৰিম। আলুৰ চপকেইটা মই কেৰাহীটো আগতীয়াকৈ গৰম কৰি থৈ দিছোঁ। এতিয়া অকণমান জুইটো কমাই লৈ আলুখিনি ফ্ৰাই কৰিবলৈ দি দিম। মন কৰিব গেছৰ ষ্টিমটো যাতে বেছি হাই ফ্লেমত নাথাকে তেতিয়াহ'লে আলুখিনি সোনকালে তলৰ ছাইডৰ পৰা জ্বলি যাব তলৰ ফালৰ পৰা আৰু ভিতৰৰ ফালে ভালদৰে নিসিজিব। মোৰ এই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। দেখিছেনে বাৰু কি ধুনীয়াকৈ ফ্ৰাই হৈছে। খাবলৈ বাৰু কিমান টেষ্টি হ'ব কওকচোন। এইখিনি আপুনি গধূলি চচৰ লগত ধুনীয়াকৈ খাই জুতি ল'ব পাৰে। এতিয়া মই ভিতৰৰ ফালে দেখাই দিছোঁ কাটি কিনে। একেবাৰে গৰম মই ভালদৰে লাৰিবও পৰা নাই। ধুনীয়াকৈ ভালদৰেও সিজি গৈছে গোটেইখিনি।
এতিয়া সম্পূৰ্ণৰূপে আলুৰ চব্জি খাবলৈ প্ৰস্তুত হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব। শেষত ভিডিঅ'টো যদি চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰেই নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম আপোনালোকক নেক্সট এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। বাই।